আপোনাৰ হাতী আছিল, ঢোল ডগৰ আছিল। সেইকাৰণে আপুনি এজনী মানুহ মোৰ আগতে থবহি পাৰে। তাইক মোৰ আগতে কেঁচুৱাৰ মাক কৰিব পাৰে। মোৰ এইবোৰ নাই। সেইবোৰ নোহোৱাকৈয়ে মই কি কৰিব পাৰোঁ কৰিলোঁ। কথাটো একেটাই। এতিয়া কিমান সহিব পাৰে সহি থাকক। তিল তিলকৈ কথাবোৰ বুজক। কিন্তু মই কিয় অকলে সহিম? সহি থাকিলে মোৰ কি লাভ হ'ব? সহি সহি এদিন মৰি থাকিম। সৰগলৈ যাম। সীতা সাবিত্ৰীৰ হ'ম। কিবা কাৰণে মই নৰকৰ যাতনা ভুগিলোঁ। বোপাই সীতা সাবিত্ৰী হ'বলৈ কৈ পঠিয়াইছে। তেনেকুৱা হ'ব নোৱাৰিলেও মই মোৰ ধৰ্মত আছিলোঁ। 11 বছৰে মই বহুত সহ্য কৰি খালি আপুনি ভাল পোৱা কামকে কৰিলোঁ। কিন্তু কথা নাই, বতৰা নাই। দং দংকৈ গাভৰু ছোৱালী এজনী আনি আপুনি মোৰ আগতে চাৰিটাকৈ ল'ৰা ছোৱালীৰ আগত তাৰ লগত শুবলৈ ল'লে। তাৰপিছতো মই সীতা সাবিত্ৰী হ'ম। আপোনাৰ ভৰিৰ ধূলি শিৰত লৈ মই ধৰ্ম কৰিম। সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগে। এবাৰ গোটেই ৰাতি কৈ হাঁহি থাক আৰু কষ্ট নহয়। এইবাৰ মই পুণ্য কৰিছোঁ। যেনেকুৱা পুণ্য কৰিলে বহুতৰ লাভ হয় তেনেকুৱা পুণ্য কৰিছোঁ।
চাওঁ কি হয়। ইফালে যিয়েই নহওক কিয়, আপুনি কিন্তু মোক কল ঘৰত পেলাই দি পিহিবলৈ কেতিয়াও নাপাব।